এক নম্বৰ প্ৰশ্নটো হৈছে পৰুৱা কোনটো পৰিয়ালৰ পতংগ হয়? উত্তৰটো হ'ল পৰুৱা এণ্ট হৈছে ফৰ্মিচেডি পৰিয়ালৰ এটি ইনচেক্ট পতংগ যিয়ে গোট বনাই থাকে। ২ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাৰ জীৱনত কেইটা ভাগ থাকে? উত্তৰটো হৈছে পৰুৱাৰ জীৱনত 4টা ভাগ থাকে। প্ৰথম অৱস্থাত কণী, দ্বিতীয় অৱস্থাত পলু, তৃতীয় অৱস্থাত পুপা আৰু চতুৰ্থ অৱস্থাত বয়স্ক। ৩ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাটোৰ বৰ্গ কেতিয়া নিৰ্ণয় হয়? উত্তৰটো হৈছে পৰুৱাটোৰ বৰ্গ পলু অৱস্থাতেই নিৰ্ণয় হয়। ৪ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাই কি খাদ্য গ্ৰহণ কৰে? উত্তৰটো হৈছে বেলেগ বেলেগ প্ৰজাতিৰ খাদ্য অভ্যাস বেলেগ বেলেগ। পৰুৱাই মাংসভোজী, তৃণভোজী আৰু সৰ্বভোজীও হ'ব পাৰে। সাধাৰণতে পৰুৱাই ফুলৰ ৰস, মৃত কীট-পতংগ, বীজ, ফল আদি খাদ্য গ্ৰহণ কৰে। ৫ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাই কিহৰ সহায়ত উশাহ-নিশাহ লয়? উত্তৰটো হৈছে পৰুৱাৰ গোটেই শৰীৰত বহুতো ছিদ্ৰ থাকে যিবোৰ টিউবৰ সৈতে সংযোজিত হয় আৰু পৰুৱাবোৰে এই ছিদ্ৰবোৰৰ মাজেৰে অক্সিজেন গ্ৰহণ কৰে। ৬ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাবোৰে জিৰণি লয়নে? উত্তৰটো হৈছে পৰুৱাবোৰে দিনত প্ৰায় ২৫০ বাৰ টোপনি যায়, কিন্তু এই টোপনি ১ মিনিটতকৈ বেছি নহয়। এই হিচাপত পৰুৱাই ৪ ঘণ্টা ৪৮ মিনিটহে টোপনি যায়। ৭ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাই কিহৰ সহায়ত শুনা আৰু বুজাৰ কাম কৰে? উত্তৰটো হৈছে পৰুৱাবোৰে ভৰিৰ তলৰ পৃষ্ঠত হোৱা কম্পনৰ সৈতে শুনা আৰু বুজাৰ কাম কৰে। কাৰণ পৰুৱাৰ চকু আছে যদিও সিহঁতে সেই চকুৰে দেখা নাপায়। ৮ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাই একেটা শাৰীতে কিয় যায়? উত্তৰটো হৈছে ক'ৰবাত খাদ্য দেখা পোৱাৰ লগে লগে সঙ্গীবোৰক খবৰ দিবলৈ ফেৰামন নামৰ ৰাসায়নিক নিঃসৰিত কৰে। সেইকাৰণে পৰুৱাবোৰে এটাৰ পাছত এটা একেটা শাৰীতে যায়। ৯ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাবোৰৰ অৱস্থিতি কিমান পুৰণি? উত্তৰটো হৈছে এক গৱেষণা মতে পৰুৱাই ১৩০ নিযুত বছৰ ধৰি পৃথিৱীত আছে। পৰুৱাৰ অৱস্থিতি ডাইনাছৰ যুগতকৈও পুৰণি। ১০ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোন ঠাইত পৰুৱা পোৱা নাযায়? উত্তৰটো হৈছে এণ্টাৰ্কটিকাৰ বাহিৰে পৃথিৱীৰ সকলো ঠাইতে পৰুৱা পোৱা যায় কাৰণ পৰুৱাই শীত সহিব নোৱাৰে। ১১ নম্বৰ প্ৰশ্নটো হৈছে সমগ্ৰ পৃথিৱীতে পৰুৱাৰ কিমানবিধ প্ৰজাতি পোৱা যায়? উত্তৰটো হৈছে এণ্টাৰ্কটিকাৰ বাহিৰে সমগ্ৰ পৃথিৱীতে ১২,০০০ প্ৰজাতি পোৱা যায়। ১২ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাৰ লিংগ কিদৰে নিৰ্ণয় কৰিব পাৰি? উত্তৰটো হৈছে মতা পৰুৱাবিলাকৰ পাখি থাকে কিন্তু মাইকী শ্ৰমিক পৰুৱাবিলাকৰ পাখি নাথাকে। ১৩ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱা এটাই কিমান পৰিমাণৰ ওজন দাঙিব পাৰে? উত্তৰটো হৈছে পৰুৱাই নিজৰ ওজনতকৈ ৫০ গুণ বেছি ওজন দাঙিব পাৰে। ১৪ নম্বৰ প্ৰশ্নটো হৈছে এটা পৰুৱাৰ কলনীত কিমান ধৰণৰ পৰুৱা থাকে? উত্তৰটো হৈছে এটা কলনীত ৩ ধৰণৰ পৰুৱা থাকে। ৰাণী পৰুৱা, মতা ড্ৰোন পৰুৱা আৰু শ্ৰমিক পৰুৱা। ১৫ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাবিলাক কিমান বছৰলৈ জীয়াই থাকে? উত্তৰটো হৈছে ৰাণী পৰুৱাই ২০ৰ পৰা ৩০ বছৰলৈ জীয়াই থাকিব পাৰে, কিন্তু অন্য পৰুৱাই ৪৫ৰ পৰা ৫০ দিনলৈহে মাত্ৰ জীয়াই থাকিব পাৰে। এইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে সিহঁতৰ খাদ্য প্ৰণালীত। ১৬ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাই আন কলনীৰ পৰুৱাক কিদৰে চিনাক্ত কৰে? উত্তৰটো হৈছে পৰুৱাৰ প্ৰত্যেক কলনীৰ বিশেষ গোন্ধ থাকে যাৰ দ্বাৰা আন কলনীৰ পৰুৱাক চিনাক্ত কৰিব পাৰে। ১৭ নম্বৰ প্ৰশ্নটো হৈছে পৰুৱাৰ লিফ কাটাৰ নামৰ প্ৰজাতিটো কোন দেশত পোৱা যায় আৰু কেনেকুৱা জলবায়ুত বাস কৰে? উত্তৰটো হৈছে পৰুৱাৰ লিফ কাটাৰ নামৰ প্ৰজাতিটো আমেৰিকাত পোৱা যায় আৰু এই প্ৰজাতিটোৱে গৰম জলবায়ুত বাস কৰে। ১৮ নম্বৰ প্ৰশ্নটো হৈছে শ্ৰমিক পৰুৱাবিলাকে খাদ্যৰ সন্ধানত কিমান দূৰলৈ যাব পাৰে? উত্তৰটো হৈছে শ্ৰমিক পৰুৱাবিলাকে খাদ্যৰ সন্ধানত ৭০০ ফিট দূৰলৈও যাব পাৰে। ১৯ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ তীব্ৰ গতিত আগবাঢ়িব পৰা পৰুৱাবিধৰ নাম কি? উত্তৰটো হৈছে চিলভাৰ এণ্ট। প্ৰত্যেক ছেকেণ্ডত ৮৫৫ মিলিমিটাৰ দূৰত্ব অতিক্ৰম কৰে। সৰল ভাষাত ক'বলৈ হ'লে প্ৰত্যেক ছেকেণ্ডত নিজৰ শৰীৰৰ উচ্চতা অনুসৰি ১০৮ গুণ আগবাঢ়ে। ২০ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ভাৰতত দুটা নতুন প্ৰজাতিৰ পৰুৱা চিনাক্ত কৰা হৈছে? উত্তৰটো হৈছে জানুৱাৰী ২০২১ চনত পঞ্জাৱৰ পাটিয়ালাৰ প্ৰফেচাৰ হিমেন্দৰ ভাৰতীৰ নেতৃত্বত কেৰালা আৰু তামিলনাডুত দুটা নতুন প্ৰজাতিৰ পৰুৱা চিনাক্ত কৰা হৈছে। ২১ নম্বৰ প্ৰশ্নটো হৈছে ২০২১ চনত ভাৰতত চিনাক্ত কৰা পৰুৱাৰ নতুন প্ৰজাতি দুটাৰ নাম কি? উত্তৰটো হৈছে জীৱবৈজ্ঞানিক অমিতাভ যোশীৰ সন্মানত প্ৰথম পৰুৱাৰ নাম দিয়ে অকেৰিয়া যোশী আৰু আনটোৰ নাম দিয়ে অকেৰিয়া ডেকামৰা। ২২ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ ভয়ানক পৰুৱাবিধৰ নাম কি? উত্তৰটো হৈছে আফ্ৰিকাৰ ড্ৰাইভাৰ এণ্ট বা ছাফাৰী এণ্ট। এই প্ৰজাতিৰ পৰুৱাই বহু গোটত ঘূৰি ফুৰে। ২৩ নম্বৰ প্ৰশ্নটো হৈছে ফায়াৰ এণ্ট নামৰ পৰুৱাবিধ কোন দেশত পোৱা যায়? উত্তৰটো হৈছে এই পৰুৱাবিধ দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া, এছিয়া, কেৰিবিয়ান আদি দেশত পোৱা যায়।
এই প্ৰজাতিৰ পৰুৱাই মানুহৰ যি ঠাইত কামোৰে সেই ঠাইডোখৰ জ্বলন হ'বলৈ ধৰে, সেইকাৰণে ইয়াৰ নাম অগ্নি পৰুৱা। 2021 চনত নিকন কেমেৰা লেন্স বনোৱা কোম্পানীয়ে আয়োজিত কৰা স্মল ৱৰ্ল্ড ফটো মাইক্ৰগ্ৰাফী কম্পিটিশ্যনত ইউৰোপৰ লিথুৱেনিয়ান নিবাসী ফটোগ্ৰাফাৰ ইউজেনিজছ কব্লিৱস্কছৰ এটা পৰুৱাৰ মুখবিন্দুৰ এই ফটোখন টপ 60ত অন্তৰ্ভুক্ত হৈছিল। এই ফটোখনৰ বাবে তেওঁ পুৰস্কাৰো জিকিছে। যদিও তেওঁ এই কম্পিটিশ্যনত জয়ী নহ'ল, কিন্তু মানুহৰ ধ্যান আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। 24 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰাজিলৰ আমাজন জংঘলত পোৱা ভয়ানক পৰুৱাবিধৰ নাম কি? উত্তৰটো হৈছে বুলেট এণ্ট। এই পৰুৱাবিধৰ বিষাক্ত শুং থাকে। 25 নম্বৰ প্ৰশ্নটো হৈছে অষ্ট্ৰেলিয়াৰ কোষ্টেল ক্ষেত্ৰত পোৱা ভয়ানক পৰুৱাবিধৰ নাম কি? উত্তৰটো হৈছে বুলডগ পৰুৱা। ইয়াৰ বৈজ্ঞানিক নাম হৈছে মেৰমিকিয়া পেৰফৰ্মিছ। 26 নম্বৰ প্ৰশ্নটো হৈছে আৰ্মি এণ্ট বিশেষকৈ ক'ত পোৱা যায়? উত্তৰটো হৈছে আফ্ৰিকাত ডৰিলছ নামৰ পৰুৱাবিধ আৰু আমেৰিকাত একিটন নামৰ পৰুৱাবিধ পোৱা যায়। 27 নম্বৰ প্ৰশ্নটো হৈছে নিব মেৰমেক্সত পৰুৱাৰ কিমান কেইটা প্ৰজাতি সংলগ্ন হৈ আছে? উত্তৰটো হৈছে 120টাতকৈও অধিক প্ৰজাতি। 28 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ পৰুৱাই বহু দূৰলৈ জঁপিয়াব পাৰে? উত্তৰটো হৈছে দক্ষিণ পূব অষ্ট্ৰেলিয়াত পোৱা দ্য জেক জাম্পাৰ এণ্ট নামৰ পৰুৱাবিধে।